নমস্কাৰ, মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ বাৰু আপোনালোকৰ? নিশ্চয় ভাল সকলোৰে। মই আজি এটা ৰেচিপি বনাম, সেইটো হৈছে একেবাৰে চিম্পল ৰেচিপি। তাৰ কাৰণে মই 2 বাটি সাবুদানা লৈছোঁ। এইখিনি মই আগতীয়াকৈ ধুই ৰাখিছিলোঁ, সেইখিনি আৰু আপোনালোকক নেদেখুৱালোঁ। এইখিনি ধুই লৈছোঁ। ইয়াৰে মই 2টা ৰেচিপি বনাম। এটা মই গাখীৰত পগাই দেখুৱাম আৰু আনটো মই কেঁচাই ৰাখিম। এতিয়া মই গেছৰ চুলাটো জ্বলাই লৈছোঁ আৰু ইয়াতে মই আধা লিটাৰ গাখীৰ লৈছোঁ এটা বাচনত। এইখিনি অলপ লাৰি থাকিম, এনেধৰণে অলপ উতলিবলৈ দিম গাখীৰখিনি। এতিয়া ইয়াতে মই এটা তেজপাত আৰু কেইটামান কিচমিচ দি দিছোঁ, 2টা এলাচি দিছোঁ, এইবাৰ মই ভিজাই ৰখা চাগুখিনি ইয়াতে দি দিছোঁ। এইখিনি এতিয়া ভালকৈ লাৰি দিম। এনেকৈ অলপ সময় লাৰি থাকিম, বেছি সময় নালাগে, কাৰণ মই আগতীয়াকৈ এইখিনি ধুই ৰাখিছিলোঁ আৰু মই এইটো সৰু চাগুটো ৰাখিছোঁ, ডাঙৰটো লোৱা নাই, সৰুটো লৈছোঁ। সেয়েহে বেছি টাইম নালাগে, অতি সোনকালে সিজিব। এনেধৰণে খাব লাগে মাজে মাজে চাগু বনাই, কাৰণ এনেকৈ খালে আমাৰ যিবিলাকৰ গেষ্ট্ৰিক প্ৰব্লেম থাকে তেওঁলোকে মাজে মাজে এনেধৰণে খাব লাগে। এইটো বহুত দুৰ্বল মানুহো খাব পাৰে, এইটো বহুত হেল্ডি হয়। এনেধৰণে খালে বহুত দেহত আমাৰ পুষ্টি আহে। গেছটো মই একেবাৰে কমাই ৰাখিছোঁ, কাৰণ নহ'লে তলত লাগি যাব পাৰে। সেয়েহে মই গেছটো অলপ কমাই ৰাখিছোঁ। এইটো বহুত হৈ যায়, অলপমান বনালে বহুতখিনি হৈ যায়। মই এবাটি দিছিলোঁ, ইয়াতে বহুতখিনি হৈ গৈছে, কাৰণ এইটো সিজিলে বহুতখিনি ফুলি যায় আৰু বাঢ়ি যায় বস্তুটো। এইবাৰ ইয়াতে মই চেনিখিনিও দি দিম। চেনিটো নিজৰ পচন্দ অনুযায়ী দিব পাৰে, কিছুমানে কম খায়, কিছুমানে মিঠাটো বেছি খায়। মই এইখিনিয়ে দি দিছোঁ ইয়াতে। চেনিটো নিজৰ হিচাপমতে দি ল'ব। এতিয়া মোৰ চাগুখিনি হৈ গৈছে। ইয়াতে মই নমাই লৈছোঁ, 2টা বাটিত নমাই লৈছোঁ। গাখীৰে পগোৱাখিনি 2টা বাটিত লৈছোঁ আৰু বাকীখিনি এটা বাটিত মই কেঁচাই ৰখাখিনি লৈছোঁ। আৰু ইয়াতে মই এতিয়া অলপ নিমখ দি দিম, অলপ নিমখ দি দিছোঁ। আৰু অলপ দৈ দিছোঁ ইয়াতে মই। এতিয়া মই 2টা মালভোগ কল লৈছোঁ। এতিয়া কল 2টা ইয়াতে ল'ম। কল 2টা বাকলি গুচাই লৈছোঁ ইয়াতে।
এতিয়া এইখিনি এনেধৰণৰ ৰেচিপি আপোনালোকেও কেতিয়াবা বনাই খাব, কাৰণ আজিকালি বহুতে দৈ খাব ভাল নাপায় বা নাখায়, কিন্তু মাজে মাজে এনেধৰণেও খাব লাগে। আৰু আপোনালোকৰ এতিয়া কোনটো খাব ভাল পায় মোক নিশ্চয় কমেণ্টত জনাব। আৰু যদি ৰেচিপিটো ভাল লাগে তেনেহ'লে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।